सब पुठी माছ কেকুৱাটো কাইলৈ খাম ধুনীয়াকৈ চাটনি বনাই খাম চাটনি বনাই খাম কেকুৱাটো আজি দেৰি হোৱাৰ কাৰণে এইবিলাক একো নকৰিলে কাইলৈ চুকা শাক জংঘলৰ ভিতৰত এইকাৰণে কৰিছোঁ মই আজি মই মাছ মাৰিম আমাৰ সৰু এটা মানে পুখুৰী এটা আছে জংঘল সেইপিনে দেখিছে পুখুৰীটো সেই পুখুৰীটোত আজি মানে মাছ মাৰিম আমি আৰু সেইপিনে মাছ মাৰিয়ে আছে সেই দেখিছে মেচিন লগাই আছে আৰু সেইখন গোটেইখন হ'ল জংঘল চব জংঘল এইবিলাক এইজোপা ঔটেঙা গছ এই ঔটেঙা পৰা লাগি আছে আৰু ঔটেঙা অলৰেডি মানে সৰিলে এটা ঔটেঙা মই ঘৰত নি পেলাই থৈ আহিলোঁগৈ আৰু এইবিলাক হ'ল আমাৰ মানে বাঁহ যিমান বাঁহ দেখিছে এইবিলাক চব আমাৰ বাঁহ এখন বহুত ডাঙৰ এখন জংঘল ইয়াত মানে চব ওলাই আপোনাৰ আৰু সন্ধিয়া হ'লে মানে শিয়ালে খুব মানে হোৱা দিয়ে শিয়ালে আৰু শিয়ালৰ গাত চাগে আছে ক'ৰবাত এটা দুটা আৰু আমি ইয়াত তাকে পুখুৰী পানী সিঁচি আছোঁ কিমান টাইম লাগে ঠিক নাই আৰু মাছ ধৰা মই আপোনাক দেখাম হয়তো দেখাব নোৱাৰিলোঁ মই লাষ্ট ফিনিচিঙত মই মাছকেইটা মই দেখাম মই ধুনীয়াকৈ মানে কি মোবাইল লৈ পেলাই মাছ ধৰিলেতো মোৰ মোবাইলটো বেয়া হ'ব ন সেইকাৰণে নহ'ব সেইকাৰণে অলপ মাছ ধৰাৰ পিছত হয়তো মই দেখাম মই আৰু পুখুৰীত নামাৰ আগত মই এটা সৰুকৈ এটা ভিডিঅ' কৰিম দেখিছেনে প্ৰকাণ্ড গছ এইবিলাক প্ৰকাণ্ড গছ দেখিছেনে নাই ইমান প্ৰকাণ্ড গছ আছে ইয়াত দেখিছেনে জংঘলত এয়া দেখিছেনে এই পুখুৰী মাছ এই দেখিছেনে পুখুৰীৰ পৰা কৰি যে সিঁচি আছে এইখিনিতে আৰু এইটো হ'ল আমাৰ পুখুৰী এইটো পুখুৰীটো মাছ মাৰিম এতিয়া সেইটোতো মাছ মাৰি আছে মানে পানী সিঁচি আছে পূৰা এয়া মাছ পালোঁ চাওক এই পুঠি মাছ তাৰপিছত এইটো কেঁকুৱা আছে এইটো কেঁকুৱা এইবিলাক মাছ পালোঁ মাছ মাৰি পেলাই এতিয়া এইটো পুখুৰী মাৰিম এইটো পুখুৰীত কি মাছ ওলাই চাম বাৰু ইয়াত কি মাছ ওলায় এইটো পুখুৰীত খালি পুঠি মাছ এইবিলাক চব পুঠি মাছ আৰু বোকাত আছে কাৰণে অকণ দিগদাৰ হৈ আছে এইবিলাক চব পুঠি মাছ এয়া মাছ দেখিছে এই পুঠি কেঁকুৱা ডাঙৰ আছে পুঠি একদম পূৰা ডাঙৰ পুঠি মাছ এইকেইটা একদম শাক দি পেলাই খাই ভাল লাগিব শাক দি পেলাই খাই ভাল লাগিব আৰু যিকেইটা আছে কেঁকুৱা সেইকেইটা এতিয়া মই চাটনি কৰি খাম ধুনীয়াকৈ মাছ মাৰি পেলাই এতিয়া ঘৰলৈ গৈ আছোঁ এতিয়া ঘৰত আজিতো বৃহস্পতিবাৰ আজি মাছ চাছ খোৱা নহ'ব সেইকাৰণে মাছখিনি আজি ধুনীয়াকৈ বাছি কৰি মানে থৈ দিব লাগিব ঘৰৰ ৰাস্তা পিছপিনে এইপিনে হ'ল আমাৰ পাছফালে বুলি কয় পাছফালে আমি অহা যোৱা কৰোঁ এই পাছফালে যাম এতিয়া ঘৰত গৈ গা পা ধুম গোটেই কাপোৰ চাপোৰ একদম চব হেৰি হৈ গ'ল বোকা লাগি গ'ল পাছফালে মোৰ আছে এইটো বাল্টিংটো আছে দেখিছে বাল্টিংটো এখন কোৰখন আছিলে এতিয়া মই গা পা ধুম ধুই কৰি পেলাই মই ধুনীয়াকৈ ভাতকেইটা খাম খাই পেলাই এইকেইটা মাছ কাইলৈ চুকা শাক দি বনাব ধুনীয়াকৈ খাম আৰু চুকা শাক আৰু এটা স্পেচিয়েল বস্তু এটা আছে দেখাই আছোঁ আপোনালোকক ৰ'ব মাছকেইটা ডাঙৰ আছে পুঠি মাছকেইটা পূৰা ডাঙৰ আছে অঁ এইকেইটা খাল সিঁচি পেলাই মাছ মাৰি আনিছোঁ ন বা এনেকুৱা ক'ত পাবা আজিকালি মানুহ তাৰপিছত দেখাই আছোঁ এইটো হ'ল কেঁকুৱাটো কাইলৈ খাম ধুনীয়াকৈ চাটনি বনাই খাম কেঁকুৱাটো আজি
দেৰি হোৱাৰ কাৰণে এইবিলাক একো নকৰিলে। কাইলৈ চুকা শাক দি পুঠি মাছে খাম। কি ঔটেঙা, তিতা কেৰেলা, বেঙেনা পিটিকা, জলকীয়া, দালি। এতিয়া ভাত খাম মই। কি হৈছে কৈ আছা? বেঙেনা পলাই